আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো অতিকৈ জৰুৰী খবৰটো কিয়নো হাতত মাথো আৰু কেইটামান দিন আছে আৰু তাৰ কিছুদিনৰ পাছতে আৰম্ভ হ'ব ৰাজ্যত মেট্ৰিক পৰীক্ষা আটাইতকৈ ডাঙৰ কথা এয়াই যে মেট্ৰিক পৰীক্ষা এইবাৰৰ পৰা এটা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব আমি সেয়েহে এই খবৰ আপোনালোকৰ বাবে মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে দিবলৈ চেষ্টা কৰিছো কি নতুন নিয়ম আছে এই মুহূৰ্তত আপোনালোকক সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তৰ খবৰ যে মেট্ৰিক পৰীক্ষাত এইবাৰৰ পৰা নতুন নিয়ম মেট্ৰিক পৰীক্ষাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব 2024 মেট্ৰিক পৰীক্ষা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এই কথা মনত ৰাখিব কি নিয়ম আছে প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR সিটৰ ব্যৱস্থা কৰা হৈছে কোন কেইটা বিষয়ত থাকিব ম্যাথমেটিক্স ইংলিশ জেনাৰেল সায়েন্স আৰু জেনাৰেল সায়েন্সৰ লগতে সোশ্যাল ষ্টাডিজ অৰ্থাৎ গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানত OMR সিট থাকিব OMR সিটত থাকিব 1 নম্বৰৰ পৰা 45টা প্ৰশ্ন পৃথক বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলৰ বাবে থাকিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত বিষয় কেইটাৰ ব্যৱহাৰিক পৰীক্ষা থাকিব 10 নম্বৰ আৰু OMR সিটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব কলা আৰু নীলা ৰঙৰ চিয়াহী আমি এই মুহূৰ্তত জনাই আছো মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে অতিব জৰুৰী এটা খবৰ আৰু মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে এই খবৰ অতি গুৰুত্ব সহকাৰে ল'ব কিয়নো আৰু কেইদিনমানৰ পাছতে আৰম্ভ হ'ব ৰাজ্যত মেট্ৰিক পৰীক্ষা আৰু এই মেট্ৰিক পৰীক্ষাত আপোনালোকে নতুন নিয়মেৰে বহিব লাগিব অৰ্থাৎ মেট্ৰিক পৰীক্ষা নতুন নিয়মেৰে এইবাৰৰ পৰা আৰম্ভ হ'ব বা এইবাৰ আৰম্ভ হ'ব নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত কি নতুন নিয়ম OMR সিট প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত এইবাৰ দিয়া হ'ব OMR সিটৰ ব্যৱস্থা কৰা হৈছে OMR কথা আপোনালোকে জানে OMR মানে কি হেয়া জানে আৰু গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানত থাকিব OMR সিট OMR সিটত থাকিব 1 নম্বৰৰ 45টাকৈ প্ৰশ্ন থাকিব 1 নম্বৰৰ পৃথক বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ প্ৰশ্নৰ উত্তৰ পৃথক বহীত লিখিব লাগিব 45 নম্বৰৰ উত্তৰ পৰীক্ষাৰ্থীসকলৰ বাবে থাকিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত বিষয় কেইটাৰ ব্যৱহাৰিক পৰীক্ষাত অৰ্থাৎ প্ৰেক্টিকেলত থাকিব 10 নম্বৰ সৰ্বমুঠ 100 নম্বৰৰ পৰীক্ষা আৰু OMR সিটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব কলা আৰু নীলা ৰঙৰ চিয়াহী আজিৰ দিনটোৰ এই খবৰটো অধিক গুৰুত্বপূৰ্ণ আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো সেই খবৰ যেহেতুকে 12 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক হ'ব আনহাতে মাৰ্চত শেষ হ'ব সেই পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা হ'ব 16 ফেব্ৰুৱাৰীৰ পৰা অৰ্থাৎ আৰু মাজত মাথো কেইটামান দিন বা 5টা দিন এই মাহতে 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ মেট্ৰিক পৰীক্ষা হ'ব মেট্ৰিক পৰীক্ষাত এইবাৰ নতুন নিয়ম আছে এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 16 ফেব্ৰুৱাৰীৰ পৰা যেহেতুকে হ'ব আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব এবাৰ ৰাজ্যৰ 4,27,922 গৰাকী পৰীক্ষাৰ্থী মুঠ 913টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা ৰাজ্যখনৰ 913টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা প্ৰথমবাৰৰ বাবে এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে OMR সিট ব্যৱহাৰ কৰিব লাগিব লক্ষণীয়ভাৱে সেৱা আৰু শিক্ষা সংঘত একত্ৰীকৰণৰ পাছত অনাগত শিক্ষাবৰ্ষৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ষ্টেণ্ড অৰ্থাৎ স্থান প্ৰাপকৰ ব্যৱস্থা নাথাকিব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে হেয়া ঘোষণা কৰিছে আৰু লগতে এই খবৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ হিচাপে পৰিগণিত হৈছে কাৰণ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা অভিভাৱকসকলেও গুৰুত্ব সহকাৰে ল'ব আপোনাৰ সন্তানটিৰ জীৱনৰ সৰ্বপ্ৰথম এটা পৰীক্ষা আৰু যিটো পৰীক্ষা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষাই কৈছে আমাৰ শিক্ষাৰ্থীৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাটো আৰু এই পৰীক্ষাৰ পাছতে নিজৰ জীৱনৰ লক্ষ্য অধিকভাৱে স্থিৰ কৰাৰ ক্ষেত্ৰত সহায়ক হয় আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ সকলৰ বাবে যেনে ধৰণে এই খবৰটি গুৰুত্বপূৰ্ণ সেই তেনে ধৰণে অভিভাৱকসকলেও এই খবৰ গুৰুত্ব সহকাৰে ল'ব কাৰণ OMR সিট এইবাৰ প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত ব্যৱহৃত হ'ব আৰু গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানত OMR সিট ব্যৱহাৰ কৰিব লাগিব
পৰীক্ষাৰ্থীসকলৰ বাবে 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত থাকিব পৃথক বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ প্ৰশ্নৰ উত্তৰ আনহাতে যি প্ৰেক্টিকেল বা ব্যৱহাৰিক পৰীক্ষা সেই পৰীক্ষাত থাকিব 10 নম্বৰ সৰ্বমুঠ 100 নম্বৰ কিন্তু আমি আপোনালোকক যেহেতুকে পৰীক্ষা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব সেই সন্দৰ্ভতে আমি খবৰ জনাই আছো গতিকে এতিয়া আমি জনাম OMR চিটত আপোনালোকে ব্যৱহাৰ কৰিব কি কেনে ধৰণৰ কোনটো ৰঙৰ চিয়াহী অৰ্থাৎ ইয়াতে কিছু নীতি নিৰ্দেশনা দিয়া হৈছে OMR চিট যিসকলে পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ্থীসকলে এই চাৰিটা বিষয় যেহেতুকে ব্যৱহাৰ কৰিব লাগিব তেওঁলোকে কলা আৰু নীলা ৰঙৰ বল পেন নিবলৈ নাপাহৰিব মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানৰ বিষয়ৰ পৰীক্ষাৰ দিনা কলা আৰু নীলা ৰঙৰ চিয়াহীৰ বল পেন নিবলৈ নাপাহৰিব যদিহে পাহৰে আপোনাৰ বাবে এইটো আটাইতকৈ এটা ভুল হ'ব ডাঙৰ ভুল হ'ব কাৰণ মেট্ৰিক পৰীক্ষা সকলোৰে বাবে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু সেয়ে আপোনালোকে সেই অভিভাৱকসকল শিক্ষাৰ্থীসকল বা পৰীক্ষাৰ্থীসকলৰ সমান্তৰালকৈ অভিভাৱকসকলেও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব OMR চিটত যেতিয়া আপোনালোকে লিখিব তেতিয়া পৰীক্ষাৰ্থীসকলে ব্যৱহাৰ কৰিব লাগিব কলা নীলা ৰঙৰ বল পেন কলা আৰু নীলা ৰঙৰ বল পেন নিবলৈ নাপাহৰিব আৰু কেনে ধৰণে আপোনালোকে OMR চিটত আপোনালোকে লিখিব লাগিব যিসমূহ বৃত্ত দিয়া থাকিব সেই বৃত্তবোৰ সম্পূৰ্ণকৈ কলা কৰিবলৈ এই নীলা অথবা কলা ৰঙৰ বল পেন আপোনালোকে লৈ যাব লাগিব প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে আপোনালোকে কলা কৰিব লাগিব যদিহে বৃত্তটো কলা কৰিছে তেন্তে আপোনাৰ মনত যদি খুকুজা লাগিছে যে এই উত্তৰটো শুদ্ধ উত্তৰ নহয় আন এটা উত্তৰহে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ তেতিয়া কিন্তু আপুনি সেই আনটো সঠিক উত্তৰটো যদি আপুনি আন এটা ভাবে তেন্তে সেইটোত আপুনি যদি এনে ধৰণে বৃত্তটো সম্পূৰ্ণ কলা কৰিবলৈ চেষ্টা কৰে বা কলা কৰে তেন্তে আপুনি শুদ্ধ উত্তৰ হলেও নম্বৰ নাপাব অৰ্থাৎ মূল্যাঙ্কন কৰা নহব কাৰণ এটা প্ৰশ্নৰ উত্তৰ এটাই আৰু এটা প্ৰশ্নৰ বিপৰীতে উত্তৰ চাৰিটা থাকিব সেই চাৰিটা ভিতৰত আপুনি এটা চুজ কৰিব লাগিব যোনটো শুদ্ধ আৰু সেই শুদ্ধ উত্তৰটোত আপোনালোকে কলা কৰিব নাইবা কি নীলা কৰিব কাৰণ নীলা বা কলা ৰঙৰ বল পেন আপোনালোকে নিব পাৰিব আৰু সেই বল পেন নীলা আৰু কলা যেহেতুকে গতিকে আপোনালোকে যদি সেই নীলা বা কলা ৰঙৰ পেনটোৱে আপোনালোকে দুটাকৈ বৃত্তত আপোনালোকে কলা বা নীলা কৰি দিয়ে তেন্তে এটা প্ৰশ্নৰ বিপৰীতে দুটাকৈ বৃত্তত আপোনালোকে কলা বা নীলা কৰি দিলে আপোনালোকে নম্বৰ নাপাব গতিকে বৃত্তসমূহ কলা কৰিবলৈ বা নীলা কৰিবলৈ হলে অতি শুদ্ধ তথ্যটো বা শুদ্ধ উত্তৰটো অধিক আপোনালোকে ভালকৈ চিন্তা চৰ্চা কৰিহে সেই বৃত্তটো কলা বা নীলা কৰিব অন্যথা দুটা কৰিলে এটা প্ৰশ্নৰ উত্তৰৰ বিপৰীতে দুবাৰ কৰিলে বা দুটা কৰিলে আপোনালোকে নম্বৰ নাপাব খবৰটি আকৌ জনাম ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ অভিভাৱকসকলেও খবৰটি গুৰুত্ব সহকাৰে ল'ব পৰীক্ষাৰ্থীৰ সমানে অভিভাৱকৰো দায়িত্ব অধিক এই ক্ষেত্ৰত অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত কাৰণ এবাৰ মেট্ৰিক পৰীক্ষা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR চিটৰ ব্যৱস্থা কৰা হৈছে পোন প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা কৰা হৈছে গতিকে গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানত আপোনালোকে OMR চিটত পৰীক্ষা আপোনালোকে উত্তৰ লিখিব লাগিব OMR চিট লাভ কৰিব OMR চিটত থাকিব 1 নম্বৰৰ 45টা প্ৰশ্ন আৰু আপোনালোকৰ বাবে পৃথক বহীত আপোনালোকে 45 নম্বৰৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব অৰ্থাৎ 45 নম্বৰৰ আপোনালোকে দুখনকৈ প্ৰশ্ন কাকত লাভ কৰিব 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চ পৰ্যন্ত হ'ব মেট্ৰিক আৰু বিষয় কেইটাৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ সৰ্বমুঠ আপোনালোকৰ বাবে 100 নম্বৰ আৰু OMR চিটত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব কলা আৰু নীলা ৰঙৰ চিয়াহী মনত ৰাখিব গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানৰ পৰীক্ষাৰ দিনা কলা আৰু নীলা কলা বা নীলা ৰঙৰ বল পইণ্ট পেন আপোনালোকে নিবলৈ নাপাহৰিব